ব'লক আজি বশিষ্ঠ মন্দিৰৰ বেক চাইডটো চাওঁ, মানে পাছফালটো। বশিষ্ঠ আশ্ৰম গুৱাহাটী মহানগৰৰ দক্ষিণ পূবৰ সন্ধিয়াচল পাহাৰত অৱস্থিত। আহোম ৰজা ৰাজেশ্বৰ সিংহই 1751 পৰা 1769 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। বশিষ্ঠ মুনিয়ে এই ঠাইতে বিষ্ণুক তপস্যা কৰি গা ধুই পানী খাই নিমি ৰজাই দিয়া সাপ মুক্ত কৰিছিল। সেয়েহে তেওঁৰ নামেৰে এই আশ্ৰমৰ নামকৰণ কৰা হয় বশিষ্ঠ আশ্ৰম।